বন্ধুসকল আকৌ এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ বাজাজ পালচাৰ NS200 আপডেট ভাৰ্চন বাইকখনৰ বিষয়ে। বাইকখনৰ কিনো ফিচাৰ্ছ আছে, ডাউন পে'মেণ্ট কিমান, EMI কিমান আহিব, টপ স্পীড, মাইলেজ আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'ব লাগিব আমি তাৰ ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিন হৈ গ'ল 199.5 cc লিকুইড কুলেড ইঞ্জিন হয় আৰু বাইকখনৰ এটা নিৰ্দিষ্ট পাৱাৰ থাকে। পাৱাৰটো হৈ গ'ল 24.13 bhp, 9500 rpm আৰু টৰ্কটো হৈ গ'ল 18.74 নিউটন মিটাৰ, 8000 rpm। আৰু যদি আমি কোম্পানীৰ মতে মাইলেজটো হৈ গ'ল 37 কিলোমিটাৰ। যদি কোনোবাই তাতকৈ বেছি পাইছে কমেণ্ট কৰি জনাব বন্ধুসকল পকেট মাইলেজটো কিমান দিয়ে। আৰু যদি আমি ব্ৰেকিং ছিষ্টেম কথা কওঁ তেতিয়াহ'লে ডুৱেল চেনেল ABS হয় আৰু ফিউল টেংক কেপাচিটিটো হৈ গ'ল 12 লিটাৰ। টায়াৰ চাইজটো যদি চাওঁ তেতিয়াহ'লে ফ্ৰণ্ট টায়াৰটো 100/80 আৰু বেক টায়াৰটো হৈ গ'ল 130/70। অভাৰঅল বাইকখনৰ ৱেইটটো হৈ গ'ল 159 kg আৰু যদি ছিট হাইটটো চাওঁ তেতিয়াহ'লে ছিট হাইট হৈ গ'ল 805 mm। আৰু যদি আমি মিটাৰটো কওঁ তেতিয়াহ'লে মিটাৰটো সম্পূৰ্ণ ডিজিটেল দিছে বন্ধুসকল। আৰু হেডলেম্পটো হৈ গ'ল, আগতে হেল'জেন বাল্ব আছিলে, এতিয়া LED কৰি দিলে। গিয়াৰটো যদি চাওঁ তেতিয়াহ'লে গিয়াৰ বক্স হৈ গ'ল বন্ধুসকল 6 স্পীড গিয়াৰ বক্স। আৰু এইটো আছিল বাইকখনৰ এটা সৰু ৰিভিউ ভিডিঅ' হয়। এতিয়া আহোঁ মেইনটোলৈ। প্ৰাইচটো হৈ গ'ল বন্ধুসকল 1,67,349 টকা। মই আপোনালোকক স্ক্ৰীণত লগাই দিছোঁ। আৰু বাইকখনৰ ল' ডাউন পে'মেণ্টটো সকলোতকৈ ল' ডাউন পে'মেণ্টটো হৈ গ'ল বন্ধুসকল 35,000 টকা। মই স্ক্ৰীণত লগাই দিয়াৰ ধৰণে বুজি পাইছে চাগে। 35,000 টকা যদি আপোনালোকে ডাউন পে'মেণ্ট দিয়ে 3 বছৰৰ কাৰণে, অৰ্থাৎ 36 মাহৰ কাৰণে, তেতিয়ালৈকে প্ৰত্যেক মাহৰ EMI আহিব 4,668 টকাকৈ। 4,668 টকাকৈ। যদি কোনোবাই ল'ম বুলি ভাবি আছে তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাব। আৰু ইয়াতকৈ যদি সৰহকৈ ডাউন পে'মেণ্ট দিয়ে EMI কিমান আহিব সকলোখিনি আপোনালোকক ৰিপ্লে কৰা হ'ব। ইমানে আছিল বন্ধুসকল এটা সৰু ভিডিঅ'। যদি কোনোবা নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।